Hello everyone, welcome to our channel Bagdeep on Record. Thumbnail to dekhi to sage buji paise ami koloke jam. Ami aji jabo olaisu Corramore Tea Estate. Eto apnar Udalguri obostito. Ami aji jam Corramore Tea Estate. Tar bisat aji moi nokoru video teo koribo. Thik ase aji thakibo logot ami tate goi log pam. Moi etia bhalke uluai nai ulai lo jaldi আৰু প্লিজ ভিডিওটো লাইক কৰিব আৰু হেকলৈকে চাব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি লব সাবস্ক্ৰাইব কৰিব আমি আমাৰ যাত্ৰাটো টংলাৰ পৰা আৰম্ভ কৰিছো ইয়াৰ পৰা অনুমানিক 30 কিলোমিটাৰ মান হ'ব লাগে 1 ঘণ্টা মানৰ ভিতৰত আমি কোৰামৰা গাৰ্ডেন পাব লাগে ৰাস্তা কিমান ভাল বেয়া তাৰ ওপৰত ডিপেন্ড কৰিব আহক আজি আপোনালোকক উদালগুৰি জিলাৰ সেউজীয়া পৰিৱেশবোৰ দেখুৱাও এয়া আমি পানেৰি পালো ইয়াৰ পৰা উদালগুৰি অভিমুখে যাব লাগিব ষ্ট্ৰেট তামুলপুৰ আৰু ৰঙিয়া আৰু আমি ৰাইট হেণ্ড সাইড আনিলাম উদালগুৰি পাম এটো উদালগুৰি যোৱা ৰাস্তা উদালগুৰি ভৈৰৱকুণ্ড ৰৌতা সন্মুখত যিখন পাহাৰ দেখিছে সেয়া হৈছে ভূটান আৰু সেইখন পাহাৰৰ একেবাৰে ওচৰলৈকে আমি যাম কোৰামৰা গাৰ্ডেনত এটা বিশেষ আকৰ্ষণ আছে কিন্তু এতিয়া নাপাওঁ তাত গ'লে দেখুৱাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব চিনাৰীটো চাওক নাজানো কেমেৰাটো কিমান জাস্টিস কৰিব পাৰিছে নিশ্চয়কৈ চাবলৈ আপোনালোকে এবাৰ আহিব পাৰে আমি এতিয়া বেংবাৰী চক পাৰ হৈ ঘাগৰা অভিমুখে গৈ আছোঁ আৰু এই ৰাস্তাটো সিমান এটা ভাল নহয় যেন লাগিছে কিন্তু যেটো প্ৰাকৃতিক পৰিৱেশ এটো অতি মনোমোহা এতিয়া আমি আহি পালো ঘাগৰা এটো এটা সৰু সৰু টাউনৰ নিচিনাই মাৰ্কেট কমপ্লেক্স এবোৰ ইয়াৰে পৰা আমাৰ অফৰোডিং ষ্টাৰ্ট হৈছে ৰাস্তা খুবেই বেয়া কিন্তু সন্মুখত যিটো মই দেখি আছো সেইটো আপোনালোকে চাওক চাহ বাগান ইয়াৰ পৰাই আৰম্ভ হৈছে ৱাও
আপোনালোকে নিশ্চয় দেখিছে সকলো ফালে সেউজীয়া সেউজীয়া আৰু সেউজীয়া। সন্মুখত এখন ধুনীয়া পাহাৰ আৰু গোটেইখিনি সেউজীয়া। ইয়াত এণ্ট্ৰি কৰাৰ কাৰণে পইচা দিব লগা হ'ল। কেমেৰাটো অফ আছিল কাৰণে দেখুওৱা নহয়। আৰু আমি আহি পাইছোঁ এখন ডেঞ্জাৰ দলং এখন। এইখন তলেৰে যিখন নদী দেখিছে সেইখন এতিয়া এটোপালো পানী নাই, কিন্তু যেতিয়া ভূটানে পানী এৰি দিয়ে পানী হঠাৎ ভৰ্তি হৈ যায়। আৰু এতিয়া আমি গৈ আছোঁ শিলৰ ওপৰে ওপৰে। ৰাস্তা বুলিবলৈ একো নাই, খালি মাত্ৰ শিল শিল আৰু শিল। এইখন এখন গাঁৱৰ ভিতৰৰ বজাৰ, হাট বুলি যিখনক কয়। আমি আহি পাওঁ মানে বজাৰ শেষ হ'বই হৈছে, এই শেষ কৰিয়ে আছে। চাগে ৰাতিপুৱাই আহিলে আমি কিবা কিবি পালোঁ হয়, দেখাব পাৰিলোঁ আপোনালোকক। আমি ক্ৰমান্বয়ে ভূটানৰ সেই পাহাৰখনৰ ওচৰ চাপি গৈ আছোঁ, আৰু যিমানে ওচৰ চাপি গৈ আছোঁ মনত এক্সাইটমেণ্টটো বেছি হৈ গৈ আছে। আৰু ওপৰত যদি কিবা উঠাই যায়, ওপৰত যদি কোনোবা যদি পইচা উঠায় হা, তাতে ক'ব যে ষ্ট্ৰিক্টলি মানা কৰিছে বুলি কৈ দিব, মানা কৰিছে বুলি কৈ দিব হা। দেখিলেনে আৰু এঠাইত পইচা ল'লে, ওপৰত ল'ব মানা কৰিছে। চাওঁ ওপৰত কি হয়। এইটো থাৰ্ড গেট, য'ত আমি আকৌ পইচা দিব লগা হ'ল। কিন্তু এটা কথা, পইচাৰো তেনেকৈ একো ডিমাণ্ড কৰা নাই। 10 টকা বা 20 টকা যোনে যি দিয়ে তাকে লৈছে। এবাৰ বা দুবাৰ এনেকৈ গেট পাতি লোৱাটো ঠিক আছে, মানিব পাৰিম। কিন্তু 3-4বাৰ যদি এনেকৈ হয়, তেতিয়াহ'লে কি হয় কি, ইয়াৰে যিখিনি লোকেল মানুহ আছে তাৰে সেই লোকেল মানুহখিনিৰ প্ৰতি মানুহৰ নিগেটিভ ইম্প্ৰেশ্যন এটা আহি যায়। এয়া কৌৰামৰাৰ মেইন এণ্ট্ৰেঞ্চ, আৰু ইয়াতো একেই। ইয়াৰ পৰা নল'লে দেখোন আগত লৈছোঁ না, আগত লোৱা বুলি কৈছে। নাই নাই, এইটোতো চান্দিপুৰতহে ফুটবলহে, এইটো ফুটবল। আৰু এইটো এই দুটা কি? এইটো ইয়াতে নহয়, ক'ৰ হয়? হালদিয়া, ইয়াতে হালদি কাগজ আছে। গেটেডটো বন্ধ কৰি দে, ইয়াতে দি দিওঁ। লোৱা লোৱা না। অঁ প্ৰত্যেকটো পূজাতে পইচাখিনি দিব লাগে খালি। এতিয়া আমি আমাৰ ডেষ্টিনেশ্যনৰ নিচেই কাষত, আৰু অলপ গ'লে আমি পাম সেই বিশেষ আকৰ্ষণটো।
নীলোৎপল নহয় চন্দন আৰু মণিকৰ ফাইনালি আমি আহি পালো কৰামৰ টি এষ্টেট। দুয়োফালে চাহৰ গছ আৰু মাজেৰে সৰু এই ৰাস্তাটো আৰু সন্মুখত চাওক সেই যে পাহাৰখন আমি ৰাস্তাত দেখিছিলোঁ তাৰ নিচেই কাষ চাপি গৈ আছোঁ ৰাস্তাটো ইমানেই সৰু যে সন্মুখত এখন গাড়ী আহিছে আৰু মই ছাইড দিবৰ কাৰণে একেবাৰে জেগা নাই। এতিয়াও আমাৰ মেইন এট্ৰেকশ্যনটো গৈ পাব অকণমান বাকী আছে, অকণমান ধৈৰ্য ধৰক আৰু ভিডিঅ'টো চাই থাকক। কিন্তু এই টি ষ্টেটটো ইমানেই ডাঙৰ, বাপৰে আমি আহি আছোঁ চাৰিওফালে বাগান আৰু শেষে নহয়। কেনেকুৱা লাগিছে আহি? আহি পালোঁ এতিয়া এয়াৰ ষ্ট্ৰিপত, যিটো কৰামৰা টি গাৰ্ডেনৰ মেইন এট্ৰেকশ্যন প্লেচ। এয়া হৈছে সেই এয়াৰ ষ্ট্ৰিপখন। আমি দুজনে আহিলোঁ। কেনে লাগিছে? মজা বহুত ভাল।
আছে চাই আছে ভিডিঅ'টো ইয়াতে আহি পালোঁ এতিয়া কেইটা বাজিল 3টা বাজিল আমি ঘৰত ৰাতিপুৱা ভাত খাই আহিছিলোঁ এইকাৰণে তথাপিতো ভোক লাগিছে আৰু পানীও অনা নহ'ল দৌৰা জল্দি আহোঁতে এইকাৰণে আৰু ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা তেনেকুৱা একো নাই ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু তেনেকৈ ভালকৈ গমো নাপালোঁ কিন্তু নেক্সট টাইম আহিলে আৰু যদি আপোনালোকে আহে তেতিয়াহ'লে প্লিজ খোৱা লোৱাৰ ব্যৱস্থা কিবা লৈ আহিব পানী বটল এটলিষ্ট লৈ আহিব আৰু বহুত ভাল লগা পৰিৱেশ ইয়াতে দিনটো থাকিলেও মানে কি আৰু হেঁপাহ নপলায় কিন্তু লগত খোৱা লোৱা গোটেইখিনি লৈ আহিব লাগে ঠিক আছে আৰু দেখুৱা আৰু অকণমান সময় থাকোঁ বেছি গধূলিলৈ থাকিব নোৱাৰি ইয়াতে ন হাতী ওলাই বুলি শুনিছোঁ আৰু এইফালে ভূটান এইফালে অসম আমি বৰ্ডাৰত আছোঁ ৰাস্তাটো কিন্তু ইমান ঠিক নহয় ৰাস্তাটো একদম মাজে মাজে ভাল মাজে মাজে বেয়া আৰু চাগে এতিয়া এইটো সময়ত মানুহ আহে সেইকাৰণে মানে বিজনেছটো কৰিছে চবতে পইচা চান্দা দি আহিব লগা হৈছে এনেই চাগে নাথাকিব ন এনেই ইমান নাথাকিব আজি চানডে বুলি বাকী টাইমতো গম নাপাওঁ যে আজি চানডে বুলি আৰু চানডে বুলিও ঠিক আছে থাকক আমি আৰু অকণমান সময় আছোঁ আৰু কি পাৰোঁ দেখুৱাব চেষ্টা কৰোঁ ঠিক আছে